নমস্কাৰ পোনপ্ৰথমে মোৰ ইউটিউব চেনেল দেৱজিৎ ব্লগ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোকৰ সকলোৰে ভাল আৰু ভগৱানৰ কৃপাত মোৰো ভাল আৰু যিসকলৰ বেয়া দিন চলি আছে তেওঁলোকৰো অতি সোনকালে ভাল দিন আহক তাকে কামনা কৰিছো আজি ভিডিঅ'টো এই কাৰণে প্ৰস্তুত কৰিছো যে আমাৰ জীৱনত কিছুমান এনি টাইম নেগেটিভ চিন্তা মনলৈ আহি থাকে প্ৰত্যেকটো সময়তে আমাৰ মনত মানে চিন্তাৰে আৱৰি ধৰে বিভিন্ন ধৰণৰ চিন্তাৰে আৱৰি ধৰে যিবিলাক আমাৰ নেগেটিভ চিন্তা সেই নেগেটিভ চিন্তাবিলাকে আমাৰ পজিটিভ চিন্তাবিলাকক মানে বাধা প্ৰদান কৰে আমি যদি কিবা এটা ভাল কাম কৰিবলৈ যাওঁ ভাল কাম কৰিবলৈ যিটো চিন্তা কৰোঁ ভাল এটা চিন্তা কৰাৰ ভাল কথা এটা আমি যেতিয়া চিন্তা কৰোঁ তেতিয়া সেই ভাল কথাটো চিন্তা কৰাৰ সময়ত এইটো কৰিলে কি হ'ব কি নহ'ব এনেকৈ যেতিয়া ভাবোঁ ঠিক তেনেকৈ ভাবি থকাৰ সময়ত বিভিন্ন ধৰণৰ নেগেটিভ চিন্তাই আমাৰ মনত গ্ৰাস কৰে এতিয়াও চাগে আপুনি বিভিন্ন ধৰণৰ চিন্তা আপোনাৰ মনলৈ আহি আছে ঠিক তেনেকৈ আমাৰ জীৱনত প্ৰত্যেকৰে জীৱনত প্ৰত্যেকটো মুহূৰ্তত বিভিন্ন ধৰণৰ চিন্তাৰে বেছিভাগ প্ৰায়বিলাক নেগেটিভ চিন্তাই মানে আগুৰি ধৰে নহয়নে গতিকে এই নেগেটিভ চিন্তাবিলাক কেনেকৈ আমাৰ জীৱনৰ পৰা নিৰ্মূল কৰিম কেনেকৈ নাইকিয়া কৰিম তাৰ বিষয়ে অকণমান আজি ভিডিঅ'টোত আলোচনা কৰিম আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব আৰু অকণমান হ'লেও আপোনাৰ সেই চিন্তাবিলাক মোৰ এই যিখিনি কথা এই কথাখিনি শুনাৰ পাছত আপোনালোকে নিশ্চয় সেই বেয়া চিন্তাবিলাক অকণমান হ'লেও 1% হ'লেও আঁতৰ হ'ব গতিকে কথাটো হ'ল আমি যেতিয়া কিবা এটা ভাল কাম কৰিবলৈ যাওঁ ন বা আমি খাওঁতে শুওঁতে প্ৰত্যেকটো সময়তে আমাৰ চিন্তা বিভিন্ন ধৰণৰ চিন্তাই আৱৰি ধৰে হয় নাই তো আমি কলেজলৈ যাওঁতেও বিভিন্ন ধৰণৰ চিন্তা আহে মনলৈ বা আমি কিবা এটা ক'ৰবাত কিবা খেলিবলৈ যাওঁতেও বিভিন্ন ধৰণৰ চিন্তা আহে এইটো কৰিলে মোৰ কি হ'ব এইটো কৰিলে মোৰ ভাল হ'বনে বেয়া হ'বনে বেয়াই হ'ব চাগে এনেকৈ বুলি পেলাই আমি মানে ভাল কাম এটা কৰিবলৈ যাওঁতেও কিছুমান মানে বেয়া চিন্তা যেতিয়া নেগেটিভ চিন্তাবিলাক মনত মানে আহে ন তেতিয়া সেই ভাল কাম এটা কৰিবলৈ যাওঁতে নকৰোঁ চাগে এইটো কৰিলে এনেকুৱা হ'ব এনেকুৱাই হ'ব নকৰোঁ এনেকৈ ভাল কাম এটা মানে কৰাত সেই নেগেটিভ বেয়া চিন্তাবিলাকে ভাল কাম এটা মানে ভাল এটা যি চিন্তা কৰোঁ সেই ভাল কামটোত বাধা প্ৰদান কৰে নেগেটিভ চিন্তাবিলাকে গতিকে সেই নেগেটিভ চিন্তাবিলাক আমি আঁতৰাম কেনেকৈ সেইটোহে আচল ডাঙৰ কথা আমাৰ মনত বোলে আমাৰ মানুহৰ বোলে প্ৰত্যেক দিনাই ৭০,০০০ চিন্তাই মানে আমাৰ মনত আহি থাকে ৭০,০০০ চিন্তা এদিনত ৭০,০০০ চিন্তা মানে আমাৰ মনত আহে বুলি কৈছে বৈজ্ঞানিকে তো গতিকে আপুনি বাস্তৱ পেজত বহি আছোঁ বুলি ধৰি লওক আপুনি গুৱাহাটী যাবৰ বাবে নতুবা শ্বিলং যাবৰ বাবে বাছ ষ্টেণ্ডত ৰৈ আছোঁ বুলি ধৰি লওক আপোনাৰ গুৱাহাটী যাবৰ বাবে সেইটো মেইন চিন্তা পজিটিভ চিন্তা তো আপুনি কি কৰি আছে যে গুৱাহাটী যাবৰ কাৰণে ৰৈ আছে আপুনি বাছ ষ্টেণ্ডত ৰৈ আছে আপুনি গুৱাহাটী যাবলৈ ৰৈ থাকোঁতে আপোনাৰ আগেদি বিভিন্ন ধৰণৰ সৰু ডাঙৰ বিভিন্ন গাড়ী মটৰ ৰিক্সা চাইকেল বাইক বিভিন্ন ধৰণৰ গাড়ী অহা যোৱা কৰি থাকিব এইবিলাক সৰু সুৰা নেগেটিভ চিন্তা বুলি ধৰি লওক আপোনাৰ মেইন চিন্তা কি গুৱাহাটী যাবৰ কাৰণে ৰৈ আছে আপুনি গুৱাহাটী যাবৰ কাৰণে বাছখন ৰৈ আছে গতিকে আপোনাৰ আগেদি সৰু সুৰা গাড়ী বহুত অহা যোৱা কৰি থাকিব আপুনি গুৱাহাটী যাবলৈ ৰৈ থাকোঁতে এইবিলাক সৰু সুৰা টেনশ্যন বুলি ধৰি লওক সৰু সুৰা চিন্তা বুলি ধৰি লওক আপুনি যিহেতু গুৱাহাটী যাবৰ কাৰণে ৰৈ আছে সেইটো মেইন চিন্তা সেইটো পজিটিভ চিন্তা আপোনাৰ আগেদি যে সৰু ডাঙৰ বিভিন্ন ধৰণৰ গাড়ীবিলাক অহা যোৱা কৰি আছে এইবিলাক সৰু সুৰা চিন্তা বুলি ধৰি লওক তো আপুনি যেতিয়া গুৱাহাটী যাবৰ কাৰণে ৰৈ আছে আপোনাৰ আগেদি বিভিন্ন ধৰণৰ সৰু গাড়ী ডাঙৰ গাড়ী অহা যোৱা কৰি আছে তাৰ মাজতে কিছুমান গাড়ী আপোনাক ডিষ্টাৰ্ব দিব মানে কিছুমান চিন্তাই আপোনাক ডিষ্টাৰ্ব দিব আপুনি এই নেযাওঁ নেকি এনেকুৱা ধৰণৰ গ'লে বা কি হয় এনেকুৱা ধৰণৰ কিছুমান চিন্তাই আপোনাক ডিষ্টাৰ্ব দিব তো আপোনাৰ আগেদি অহা যোৱা কৰি আছে নহয় গাড়ীবিলাক তো তাৰে এখন গাড়ীয়ে আপোনাৰ ফালে চালে আৰু চাই হৰণ বজাই থৈ গ'ল আপুনি ভাবিলে এই গাড়ীখন কিয় ইয়াত মানে হৰণ বজাই থৈ গ'ল মইতো একো কোৱা নাছিলোঁ মইতো ৰখিবলৈ কোৱা নাছিলোঁ গাড়ীখন কিয় হৰণ বজাই থৈ গ'ল সেইটো এটা চিন্তা তাৰপিছতে আকৌ এখন গাড়ীয়ে ধূলি উৰুৱাই থৈ গ'ল গাড়ীখনে এই গাড়ীখনে কিয় ধূলি উৰুৱাই থৈ গ'ল কি কাৰণে ধূলি উৰুৱাই থৈ গ'ল মোৰ ওচৰত মইতো একো কৰা নাই গাড়ীখনক এনেকৈ যে মানে গাড়ীখনে ধূলি উৰুৱাই থৈ গ'ল সেইটো এটা নেগেটিভ চিন্তা আমাক বাধা দিলে সেইবিলাক চিন্তাই তো আৰু তেনেকুৱা ধৰণৰ গাড়ী আহি গ'ল আপোনাৰ ওচৰত ধৰি লওক বাইক এখন আহি গ'ল স্পীড আপোনাৰ আগফালে দি বাইক এখন পাৰ হৈ গ'ল তেতিয়াও আপোনাৰ চিন্তা হ'ল এই বাইকখনকতো মই একো কোৱা নাছিলোঁ বা বাইকখনক মোৰ ওচৰলৈতো মাতা নাছিলোঁ কিন্তু মোৰ কাষেদি কিয় এনেকৈ মানে ইমান স্পীডত গুচি গ'ল এইবিলাক মানে আমাৰ বাধা প্ৰদান কৰা চিন্তা বুলি ধৰি লওক এইবিলাক গাড়ী আমাক ডিষ্টাৰ্ব দিছে গতিকে এইবিলাক আমি ভাবি থাকিব নালাগিব আমাৰ আগেদি যিমানবিলাক গাড়ী আহি আছে সৰু সুৰা গাড়ী আহি আছে আপোনাক হৰণ বজালে
আপুনি চিন্তা কৰিলে যে কি কাৰণে মোক হৰণ বজালে, মইতো হৰণ বজাব কোৱা নাছিলোঁ বা ৰখিব কোৱা নাছিলোঁ, মোৰ সন্মুখত গাড়ী এখন ৰৈ দিলে, মইতো সেই গাড়ীখনক ৰখিব কোৱা নাছিলোঁ, কি কাৰণে ৰ'লে, মইতো গুৱাহাটী যাবহে ৰৈ আছোঁ। আপোনাৰ সেইবিলাক চিন্তা মানে বাধা দিব সেইবিলাক চিন্তাই। গতিকে আপুনি সেইবিলাক চিন্তাক লৈ মূৰ ঘমাই থাকিব নালাগিব। আপুনি গুৱাহাটী যাবলৈ ৰৈ আছে নহয়, আপুনি গুৱাহাটী যাবলৈ ৰৈ থকা গাড়ীখনহে আপোনাৰ মেইন। গতিকে আপুনি যদি সেইবিলাক চিন্তা কৰি থাকে নহয়, এই গাড়ীখনতো মই ৰখাব কোৱা নাছিলোঁ, সেই গাড়ীখন ইমান স্পীডত গ'লগৈ, এইবিলাক কথা আপুনি ভাবি থাকোঁতে আপোনাৰ যেতিয়া গুৱাহাটী যাবৰ গাড়ীখন আহি আপোনাৰ সন্মুখেদি কোন মুহূৰ্তত পাৰ হৈ গ'ল আপুনি গমেই নাপাব। আপুনি এইবিলাক চিন্তা কৰোঁতে আপুনি বেলেগ গাড়ীবিলাকৰ কথা ভাবোঁতে আপোনাৰ সন্মুখেদিয়ে পাৰ হৈ যাব গুৱাহাটী যোৱা গাড়ীখন, কিন্তু আপোনাৰ গুৱাহাটী যোৱা নহ'ব। কোন মুহূৰ্তত পাৰ হৈ গ'ল আপুনি গমেই নাপাব। গতিকে সেইবিলাক চিন্তা আমি বাদ দিব লাগিব। আমাৰ আগেদি যে গাড়ীবিলাক অহা যোৱা কৰি আছিল, সেই গাড়ীবিলাক টাটা বাই বাই কেনেকৈ আহে কেনেকৈ যায় আমাৰ মতলব নাই, কাৰণ আমি গুৱাহাটী যাবলৈ ৰৈ আছোঁ। গতিকে গুৱাহাটী যোৱা গাড়ীখনহে আমি চাই থাকিম। আমাৰ আশে পাশে অহা যোৱা কৰি থকা গাড়ীবিলাক আমি গুৰুত্ব দিব নালাগিব, আমি সেইবিলাক গুৰুত্ব দিলে নহ'ব। ঠিক তেনেকৈ আমি যিটো কাম কৰিব বিচাৰিছোঁ, আমি সেই যিটো পজিটিভ আমাৰ চিন্তা, যিটো আমি পজিটিভ কাম এটা কৰিব বিচাৰিছোঁ, তাত নিগেটিভ চিন্তা বহুত ধৰণৰ চিন্তা আহিব। আমি যদি সেই নিগেটিভ চিন্তাবিলাকৰ মানে লৈ আমি মূৰ ঘমাই থাকোঁ নহয়, তেন্তে সেই বাছখন যে আমাৰ গুৱাহাটী যোৱা বাছখন কোন মুহূৰ্তত পাৰ হৈ গ'ল, আমি বেলেগ চিন্তা মানে বেলেগৰ গাড়ী ভাবোঁতে কেনেকুৱাকৈ পাৰ হৈ গ'ল, ঠিক তেনেকৈ আমাৰ ভাল কাম এটা কৰিবলৈ যাওঁতেও আমাৰ বেয়া কথাবিলাক আমি চিন্তা কৰোঁতে কেতিয়া আমাৰ ভাল কামটো কৰাৰ সময় পাৰ হৈ গ'ল আমি গমেই নাপাম। গতিকে নিশ্চয় আপোনালোকে কিবা নহয় কিবা এটা বুজি পালে। তো বিশেষ একো নাই, ইমানখিনিয়ে আজিৰ ভিডিঅ'টোত। শেষত সকলোকে ধন্যবাদ জনাইছোঁ। নমস্কাৰ।